এটা কথা ভাবি আচৰিত লাগে, যিখন সমাজত নাৰীক ভগৱানৰ ৰূপত পূজা কৰা হয়, য'ত মা কালীক পূজা কৰা হয়, সেইখন সমাজতে কিছুমান নৰপিশাচে নাৰীক ধৰ্ষণ কৰে, হত্যা কৰে। আৰু এইটোৱেই হৈছে গোৱালপাৰা জিলাৰ দৰংগিৰিত থকা গণেশ মন্দিৰ। দেওবাৰ বুলি আজিও ওলালোঁ ফুৰিবলৈ, কিন্তু আজি কোনো বাইক বা কাৰত নহয়। আজি ওলালোঁ আমি দুই বন্ধুৱে চাইকেলখন লৈ, আৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ গোৱালপাৰা জিলাৰ কাছাদলত থকা ডাঙৰ মা কালীৰ মন্দিৰটোলৈ বুলি। যিসকল লোকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰে, তেওঁলোকে হয়তো নিশ্চয় দেখিছে মা কালীৰ এই ডাঙৰ মন্দিৰটো। কিন্তু মই ভাবোঁ এই মন্দিৰটোৰ কথা অসমৰ বহুতো মানুহে নাজানে, কিয়নো এই মন্দিৰটোৰ বেছি প্ৰচাৰো হোৱা নাই। গতিকে এই মন্দিৰটোক সমগ্ৰ অসমতে চিনাকি কৰাই দিয়াটো আমাৰো এটা দায়িত্ব। গতিকে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সমগ্ৰ অসমৰ তথা ভিন্ন প্ৰান্তৰ পৰা মানুহে ইয়ালৈ আহে। আৰু এনেকৈ আমি দুই বন্ধুৱে বহুতো কথা পাতি পাতি আমাৰ যাত্ৰা কাছাদললৈ বুলি অব্যাহত ৰাখিলোঁ। কিন্তু এটা কথা নোকোৱাকৈ থাকিব নোৱাৰি যে এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিমানবিলাক গছ আছে, সেইবিলাক আৰু বেছিদিন নাথাকিব, কিয়নো ৰাস্তাটো ফৰলেন হ'বলৈ গৈ আছে। খুব দুখ লাগিব। এই গছখিনি হৈছে গোৱালপাৰা জিলাৰ এক সৌন্দৰ্য, যিয়ে এই পথেৰে অহা যোৱা কৰা প্ৰত্যেকজন মানুহকে আপ্লুত কৰে। এনেকৈ 20 কিলোমিটাৰ চাইকেল চলোৱাৰ পিছত আমি আহি পালোঁ কাছাদলৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে কাষত থকা মা কালীৰ মন্দিৰটোত, য'ত এটা প্ৰকাণ্ড মা কালীৰ মূৰ্তি স্থাপন কৰা আছে। যদিও এই মন্দিৰটোৰ বিষয়ে ইমান প্ৰচাৰ হোৱা নাই, তথাপিও যিমানখিনি মানুহে এই মন্দিৰটোৰ কথা জানে, ইয়াত মাৰ আশীষ ল'বলৈ আহে। কিন্তু এটা কথা ভাবি আচৰিত লাগে, যিখন সমাজত নাৰীক ভগৱানৰ ৰূপত পূজা কৰা হয়, য'ত মা কালীক পূজা কৰা হয়, সেইখন সমাজতে কিছুমান নৰপিশাচে নাৰীক ধৰ্ষণ কৰে, হত্যা কৰে। বিভিন্ন পুৰুষে নিজৰ স্ত্ৰী তথা মা ভনীক সন্মান নকৰে। এটা কথা বন্ধুসকল সদায় মনত ৰাখিব যে নাৰী অবিহনে এই পৃথিৱীখন সম্পূৰ্ণ আধৰুৱা। আপুনিও এজন নাৰীৰ গৰ্ভৰ পৰাই জন্ম লৈছে, গতিকে এনে মা কালীক পূজা কৰিলে নহ'ব। আপুনি যদি এজনী নাৰীক সন্মান কৰিব নাজানে, বাস্তৱ জীৱনত নাৰীক সন্মান কৰিবলৈ শিকক। আৰু এনেকৈ আমি কাছাদলৰ পৰা উভতি দৰংগিৰিত থকা এটি গণেশ মন্দিৰলৈ বুলি গ'লোঁ। গতিকে বলকচোন বন্ধুসকল, আমাৰ লগত আপোনালোকেও গণেশ মন্দিৰটোলৈ। মানে কি হ'ল, কাছাদলত যিটো কালী মন্দিৰ আছে, সেই মন্দিৰটোৰ পৰা আমি এইফালে দৰংগিৰিৰ এইফালে এটা গণেশ মন্দিৰ আছে, সেইফালে সোমাই আহিলোঁ। অলপ পাহাৰৰ ওপৰত বহুত ভাগৰ লাগিছে, কিন্তু নাজাৰা বিৰাট ধুনীয়া। মই আপোনালোকক একজেক্ট লোকেশ্যন অলপ পিছত দি আছোঁ। আৰু এইটোৱেই হৈছে গোৱালপাৰা জিলাৰ দৰংগিৰিত থকা গণেশ মন্দিৰ। আৰু ইয়াতে এটা খুব ধুনীয়া চৰাঘৰ বনাই দিয়া আছে, য'ত আপোনালোকে জিৰণি ল'ব পাৰিব। একচুৱেলি বন্ধুসকল, এই মন্দিৰটো আছে গোৱালপাৰা জিলাৰ দৰংগিৰিত। আপোনালোকে যদি গুৱাহাটীৰ ফালৰ পৰা আহে, আপোনালোকে
তেতিয়াহ'লে আপোনালোকে লেফ্ট ছাইডে সোমাব লাগিব। দৰংগিৰিৰ যিখন কল বজাৰ আছে সেইখন পাৰ হৈ পেলাই এটা লেফ্ট ছাইডে সৰু ৰাস্তা এটা আছে, সেই ৰাস্তাটোৰে আপোনালোকে 200-300 মিটাৰমান সোমাই আহিলে এই মন্দিৰটো পাই যাব। এটা খুব ধুনীয়া পৰিৱেশ এই মন্দিৰটো, ইমান গৰমৰ মাজতো ইয়াতে ধুনীয়া ঠাণ্ডা বতাহ পৰি আছে, মনটো পূৰা জোৰ পৰি যায়। আপোনালোকে আহিব পাৰে যদি কেতিয়াবা আপোনালোকে আহিব খোজে। খুব ধুনীয়া এটা পৰিৱেশ, সকলোখিনি ভালেই লাগিছে। মন্দিৰটোৰ যিখিনি পৰিৱেশ চাফ চিকুণতা আৰু খুব ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ। আপোনালোকে এই মন্দিৰটোৰ পৰা আৰু ভিউ ধুনীয়া পাব, আপোনালোকে খুব ধুনীয়া। আপোনালোকে কেতিয়াবা আহিব, ভাল লাগিব মনটো। বাকী ভিডিঅ'টো আজি ইয়াতে সামৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈকে ভাল ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। বাকী আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। লগ পাম আকৌ নিশ্চয় অন্য এটা ভিডিঅ'ৰ সৈতে। জয় আই অসম।